নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম বৰাই আৰু আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ আপোন চেনেল হিৰাম বৰাই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকতো জানে যোৱাকালি 30 জুলাই আছিল আৰু 30 জুলাই তাৰিখে NRCৰ দ্বিতীয়খন খচৰা প্ৰকাশ হৈছিল। আৰু এই খচৰাত যদি আপোনাৰ নাম কিবা কাৰণত অহা নাই, তাৰ কাৰণে কি কৰিব, আৰু যদি নামটো আহিছে অলপ ভুলকৈ বা বানান ভুল হৈছে, তাৰ কাৰণে কি কৰিব, এই সকলোবোৰ আপোনালোকক আজি মই জনাম। তাৰ কাৰণে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি NRCৰ সম্পূৰ্ণ খচৰাত আপোনাৰ নামটো অহা নাই, তেনেহ'লে কোনো ভয়ৰ কাৰণ নাই, শংকাৰ কাৰণ নাই। আপুনি জনাব পাৰিব। NRC কেন্দ্ৰত গৈ আপোনাৰ দাবী আৰু আপত্তি তাৰ ব্যৱস্থা কৰি দিছে অসম চৰকাৰ আৰু NRC কৰ্তৃপক্ষই। প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কেতিয়াও NRCৰ পৰা বাদ নপৰে, অৰ্থাৎ NRCৰ পৰা কৰ্তন নহয়, এইটো কথা মনত ৰাখিব। আৰু আপোনাৰ নামটো NRC অসমৰ বাবে আপুনি দাবী বা আপত্তি কৰিব লাগিব, আৰু তাৰ বাবে আপুনি যাব লাগিব আপোনাৰ ঘৰৰ ওচৰত থকা NRC সেৱা কেন্দ্ৰত, আৰু তাতে গৈ এখন প্ৰপত্ৰ পূৰণ কৰিব লাগিব। আৰু প্ৰপত্ৰত আপোনাৰ নিৰ্দিষ্ট RN নম্বৰ আৰু নাম ঠিকনা লগতে দিব লাগিব, লেগেচি আৰু লিংকেজ নথি কাটি দিব লাগিব। প্ৰপত্ৰখন দেখাত এনেকুৱা ধৰণৰ হ'ব। তাৰ কাৰণে আপোনালোকে আপোনালোকৰ ওচৰত থকা NRC কেন্দ্ৰত গৈ আপোনাৰ নামটো NRCত সোমোৱাৰ কাৰণে আপত্তি বা দাবী কৰিব লাগিব, এইখন প্ৰপত্ৰ পূৰণ কৰি NRC কৰ্তৃপক্ষৰ ওচৰত। আৰু যদি আপোনাৰ নামটো NRC সম্পূৰ্ণ খচৰা ভুলকৈ আহিছে বা বানান ভুল হৈছে বা আপোনাৰ মা দেউতাৰ নাম ভুলকৈ আহিছে, তাৰ কাৰণে আপুনি কি কৰিব, তাৰ কাৰণে আপুনি এখন শুধৰণি প্ৰপত্ৰ পূৰণ কৰিব লাগিব আপোনাৰ ঘৰৰ ওচৰত থকা NRC সেৱা কেন্দ্ৰত গৈ। এই শুধৰণি প্ৰপত্ৰখন দেখাত এনেকুৱা ধৰণৰ হ'ব। এইখন পূৰণ কৰি আবেদন কৰিব পাৰিব NRC কৰ্তৃপক্ষৰ ওচৰত আপোনাৰ নামটো শুদ্ধ কৰি দিয়াত। কিন্তু ইয়াৰ বাবে 2015 চনৰ 31 মাৰ্চৰ পূৰ্বে NRCত আবেদনকাৰী হ'ব লাগিব। এই প্ৰপত্ৰসমূহ অহা 7 আগষ্টৰ পৰা অনলাইন আৰু সেৱা কেন্দ্ৰসমূহত উপলব্ধ হ'ব। শুধৰণি প্ৰপত্ৰসমূহ উপলব্ধ হ'ব লগা ৱেবছাইটটো হ'ল www.nrcassam.nic.in। এইটো ৱেবছাইটত আপোনালোকে শুধৰণি প্ৰপত্ৰ ডাউনলোড কৰি ল'ব পাৰিব। আৰু 7 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰৰ ভিতৰত এই প্ৰপত্ৰসমূহ পূৰণ কৰি জমা কৰিব লাগিব NRC সেৱা কেন্দ্ৰত। ইয়াৰ উপৰি আছে আন এখন প্ৰপত্ৰ, সেইখন হ'ল আপত্তি জনোৱাৰ প্ৰপত্ৰ। যদি কিবা কাৰণত সন্দেহযুক্ত নাগৰিকৰ নাম এই 30 জুলাইত প্ৰকাশ পোৱা NRCত প্ৰকাশ পাইছে, তেতিয়াহ'লে আপোনাৰ তাৰ বিৰুদ্ধে সেইজন সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আপুনি অভিযোগ দাখিল কৰিব পাৰিব। এইখন প্ৰপত্ৰ পূৰণ কৰিব লাগিব। আৰু তাৰ বাবে সন্দেহযুক্ত নাগৰিকৰ নাম আৰু সন্দেহযুক্ত নাগৰিকজনৰ RN নম্বৰ আৰু তাৰ ঠিকনা আপোনালোকে এই প্ৰপত্ৰসমূহ পূৰণ কৰি আপোনালোকৰ নাম যদি ভুলকৈ আহিছে, তেতিয়াহ'লে শুদ্ধ কৰি ল'ব পাৰিব। আৰু আপোনাৰ নামটো যদি অহা নাই, তেতিয়াহ'লে আপোনালোকে প্ৰপত্ৰ পূৰণ কৰি আপোনাৰ নামটো অহাত সহায় হ'ব, অৰ্থাৎ আহিব। যদি আপুনি প্ৰকৃত ভাৰতীয় নাগৰিক হয়, তেনেহ'লে কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই। আপোনালোকে নিজৰ ওচৰত থকা NRC সেৱা কেন্দ্ৰসমূহত যাওক আৰু এই কামখিনি কৰক। 7 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰৰ ভিতৰত এই প্ৰপত্ৰসমূহ পূৰণ কৰি জমা কৰিব। আজিলৈ ধন্যবাদ।